হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আনাৰসৰ টক বনাব লৈছোঁ। আৰু এতিয়া এই আনাৰসৰ টক বনাবৰ কাৰণে প্ৰথমতে মই আনাৰসটো কাটি লৈছোঁ। আৰু এই যে কয় আনাৰসৰ চকু নে কি বুলি, সেইকেইটাও মই ভালদৰে আঁতৰাই লৈছোঁ। আৰু লগতে আনাৰসৰ যোনটো ডিলা থাকে সেই ডিলাটো কাটি লৈছোঁ। এতিয়া সৰু সৰু টুকুৰা টুকুৰাকৈ এনেদৰে আনাৰসখিনি মই কাটি লৈছোঁ। মোৰ আনাৰসখিনি কাটা হৈ গ'ল। এতিয়া কেৰাহীত অলপমান তেল লৈ লৈছোঁ। এতিয়া অলপমান পাঁচফোৰণ দি দিছোঁ, অলপমান হালধি দিছোঁ আৰু কেইটামান কেঁচা জলকীয়া দি দিছোঁ। আপোনালোকে জ্বলাটো নিজৰ প্ৰয়োজন অনুযায়ী দিব। আৰু এতিয়া যোনখিনি আনাৰস কাটি লৈছিলোঁ সেই আনাৰসখিনি দি দিছোঁ। এতিয়া ইয়াতে অলপমান নিমখ দিছোঁ। এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি অলপ সময় ভাজিব লাগিব। এতিয়া মই ইয়াতে অলপমান পানী দি দিছোঁ যাতে আনাৰসখিনি ভালদৰে সিজি যায়। এয়া চাওকচোন, মোৰ পানীখিনি কমি আহিছে আৰু মই হেতাৰে অলপ অলপ এনেদৰে ভাঙি দিছোঁ। এতিয়া মই ইয়াতে অলপমান গুড় দি দিছোঁ। আপোনালোকৰ লগত যদি গুড় নাথাকে তেন্তে আপোনালোকে চেনি দিব পাৰে। এতিয়া ভালদৰে এনেদৰে অলপ সময় সিজিব দিব লাগিব। এয়া মোৰ আনাৰসখিনি সিজি গৈছে প্ৰায়। হেতাৰে অলপমান মই এনেদৰে ভাঙি ভাঙি দিছোঁ। এয়া আনাৰসৰ টকখিনি প্ৰায় সম্পূৰ্ণ হৈ গ'ল। আৰু একেবাৰে শেষত মই কেইটামান কিচমিচ দি দিছোঁ। এই চাওকচোন, গুড় দিয়াৰ লগালগ কালাৰটো ধুনীয়া হৈ গ'ল। আপোনালোকে এই টকখিনি ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।